তাকেতো কি করবি লকডাউনে লগ করবি নাই আমার কি করবি আর ওই লুডু খেলে আছো লগৰ ল'ৰাগিলা তুমি তাকেতো কলেজ চলেজও নাই কি কৰিম পঢ়া পাতিকে নাই হয় নেকি ঠিকে আছে দে এই লকডাউনে কিন্তু বিৰাট আজাদি দিছি দেই দিনটো লুডু খেল থাক আকৌ কাম বন নাই তই যদি হৈছ গাঁৱত যে কিমান মানুহে খাব নাপাইছি গম পাইছা না নাই গোটাই পৃথিৱী আক্ৰান্ত হৈ আছে আমি এটা চিন্তা কৰি কিলা তাকেই কেলা ততে এনাই চিন্তা কৰি আছা ঐ সেইবোৰ বাদ দে তাতকৈ পইচা তোল আৰু এটা খানা খাও আহিল আৰু এডাল ঐ ৰ সি ঠিকে কৈছি একদম মোৰ মনৰ কথা কৈছা কি ব্ৰইলাৰ খাবি না গাহৰি খাবি ব্ৰইলাৰ খাই নেকি আমি গাহৰি খাম এই গাহৰি নাখাও দে মোক নামানে ইমান সৰু গ'ল জানা তোৰ গাহৰি অলপ হজম কৰিব নোৱাৰা তহঁতে যে খানাৰ কথা কৈ আছ দেশৰ পৰিস্থিতি কৈছে গম পাইছা না তহঁতে কিমান মানুহ সদায় মৰি আছে খাব নাপাই ফেলে তহঁতে আৰু খানা খা ঐ মক্কেল তই ভৱিষ্যতৰ কথা বহুত চিন্তা কৰ কেইখন সংসাৰ আছে বে তোৰ সংসাৰৰ কথা নহয় ভাই আগলৈ দেশত কিমান সংকট আছে গম পাওঁ নে নাই তহঁতে খাদ্য সংকট অৰ্থনীতি দেশৰ কিমান ডাঙৰ সংকট গতিকে আমি বুদ্ধিৰে চলিব লাগিব প্ৰভু নমস্কাৰ আমি বুদ্ধিৰে চলিম কিন্তু সি বোলে গাহৰি নাখায় সেইবাবে বৰুৱা দা হাতত এটা হাঁহ আছে সেইটোকে পঢ়া এই বঢ়িয়া হ'ব ন খাবি তেনেহ'লে 200 টকাকে দি মই লৈ আহো আৰে হওক কি এইটো কৰিব ঠিক আছে হ'ব দে ঋতিক মই পইচা নাই জোৰে 500 কৰি দি দিবিছো মই টকা দি আছো মই নৰো মই পইচা আনা নাই ইমান লগত দুটা দিব নৰো এই ঋতিক কি লাগি আছ কালি কালি দি দিব দে ঐ সোনকাল কৰ দে এইফালে বেলেগে যদি হাত লৈ যায় এই লেঠিটো খাবি মোৰ পইচাটো লচোন দে ঐ দি দৌৰো তহঁতে মাৰিবি মানে ন দে নাই পইচা আমাৰ দৌৰে ল দে ঐ তহঁতে প্লেচটো চাফা কৰ মই বস্তুখিনি লৈ আহি আছো থাক ঠিক আছে ঠিক সব আনবি কিন্তু এখন আনবি আবে ডিটেকটিভ তই লুডুত মন দে মই আনি আছো যা যা মোৰ কিন্তু ভাব এই ভয়ংকৰ বেয়া সময় আমাৰ বাবুকে পৰি আছে আৰু আৰম্ভ কৰিলি না তই এই চালা হ'ব দে কিমান নোৱাৰ মোবাইল টিপি থাকা এই কৰোণাৰ আপডেট চাই আছে ভাৰতত দেখো এতিয়া লাখৰ ঘৰে পাব হ'ব দে এইগিলা কথা বাদ দি ঋতিকা ফোন কৰিছি নেকি না কৰা নাই হা কালি কথা খানাৰ আগত বৰকে ভৱিষ্যতৰ কথা ক'লাক পিছত খানাটোত মালে মাংস খাই ঘৰত এতিয়া পৰি আছে এই তাৰ কথা নকবি সিও এটা বৰ মক্কেল ওইটো পাৰ্থা দেখোন পাৰ্থা ঐ ক'ৰ পৰা আহিলি তই এই তহঁতকে বিচাৰি আহিছো ৰ তোৰ এইটো কি আনছা এইটো এই কাম আছে ৰ কি কাম কাম মানে কালি যে তই ঋতিকক পইচাটো যে ঋতিকে দিছিল 200 টকাটো তই দিলি নেকি তাক ঘূৰাই জানাৰো আজি নালাগে দে ঘূৰাই দিবা এইটো মই মেনেজ কৰি দিম কি মেনেজ কৰিবি এই দেৰিকা তাৰ সেই পইচাটোৰে আজি আমি এই বস্তুটো মিলাম লকডাউনৰ সময়ত এতে হালাই দিয়াৰ হবাই নোৱাৰে এই, তই বকি লাভ নাই সেইটো মেনেজ কৰিম বুলি কৈছো না নাই বুজিছ না নাই সেইটো আজি কৰিব লাগিব এতিয়া কোনে আনিব যাব তই যা মই চাম নেকি ইমান দীঘল লাইন তই দেখা না একো নহয় যা 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 তিনিও যাম বল তোৰো যি নহয় এইগিলা কথাটো লাগি থাকা না হ'ব দে যোন বল এই দাদা এই বতালটো বস্তু এই বতালটো এটা থৈ যাবে ৰাস্তা গেলে মানুহ কিবা ভাবব এটা যাই থাকছো বল
এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছো। পানীৰ মাজত ধৰা পৰিছে কৰোণা ভাইৰাছৰ উপস্থিতি। এখন বিশেষ প্ৰতিবেদন যোগে এই কথা জানিব পৰা গৈছে। এতিয়া পৃথিৱীৰ সকলো পানীৰ উৎসতে কৰোণা বিস্তাৰিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। গতিকে আমি ধাৰণা কৰিব পাৰোঁ পৃথিৱী কিমান ভয়ংকৰ দিশত আগবাঢ়ি আছে। কি দিন বইলাই পানী বাৰ কৰোণা হে আবলিলা কি হয় আৰু হেই ইমান টাইম লাইনত থিয়া হলো হঠাৎ ওয়াইন সবখান বন্ধ করে দিলা কাই এতো কিবা কথা হল নি? তাকে যোৱাই আফচোচ থাকি গেল। কিন্তু ওয়েন সব তো নাপলোয়ে গেলা খাবি নাকি? তই ইমান তলক লাগি নাম বেবৰা আবে দেশি মালবে ঘরতে বনায়। এ হলি নরা নরা আগলে কিয়া বে? এ নরা আগলে অ সেইটো ঋতিক দেখোন। এই চাবি আহি পেলাই এতিয়া তো কাৰে সদকাতে গৈছো ঐ ইমান টাকাৰিকে ক'ত যায় এই দহটাকা অকমান আহিল কিয়া বে ক্লিয়াৰ নিউজত খেলি লাগি গ'ল ঐ এর সকলো সময়তে উল্টা পাল্টা খেলি মেলিয়ে লাগি থাকে এ রখন র এই নিউজটো কি? পানীত পাবলৈ কৰোঁ নাহিব বোলে এতিয়া কি এইটো কেনেকৈ সম্ভৱ? এ সম্ভৱ হবাৰে দ আমি সব মানুহ পানী ব্যবহার করে থাকো লাগাতো কি ডাঙৰ কথা নিউজৰ কথাবোৰ ইমান বেছি বিশ্বাস কৰিব নালাগে সিহঁতে চব নিজে বনাই খালে 1 2 3 4 এনে কিবা কৰি দে নিচা নহয় চব ইণ্টাৰনেশ্যনেল নিউজত দিছে ক্লাবটো মই পাইছো ইচ্ছা খাই নিচা আইছো পৃথিৱীৰ যদি চব পানীতে কৰি দিয়া লাগছে তেনেহ'লে মানুহে পিয়াহত কি খাই থাকিব মদ খাব নেকি? আৰু মোৰ হিচাপত নিউজ চেনেল গিলাৰ লগত লগ লাগি মিনাৰেল ৱাটাৰ কোম্পানী গিলাই সিহঁতৰ বিজনেছটো বঢ়াৰ কাৰণে এইটো মাথা মাৰিছে। যেতিয়া পৃথিৱীত চব পানীতে কৰোণা হৈ যাব তেতিয়া বাচি থাকিব কি মিনাৰেল ৱাটাৰ? আমি তেতিয়া সেই মিনাৰেল ৱাটাৰ 10 টকাৰ জেগাত 100 টকা 200 টকাত খাব লাগিব কিনো। এই হ'ব দে তোৰ ডিটেকটিভ মাইণ্ড বন্ধ কৰ অ হয়তো এই কিনা পানীৰ বটল বিলাকতো সিমান বিশুদ্ধ নহয়। বিশুদ্ধ নহ'লেতো কৰোণা মুক্ত হয় নে নাই? চাবি কেনেকুৱা লাগিলে মানুহ এতিয়া বেছি পানী নহ'লে ঘূৰিব লাগিব পানী নাপাব পাপ এগিলা সব জীৱ শ্ৰেষ্ঠ মানুহৰ পাপ। তাকেইতো বুজিছ ভাবিছিলো খাদ্যৰ নাটনি হলে পানী খাই জীয়াই থাকিব পাৰিম এতিয়া যদি ভগৱানে পানীতে ৰাজনীতি কৰে ৰাজনীতি নহয় পানী এতিয়া ড্ৰাগছৰ দৰে ব্যৱসায় হ'ব। টকা থাকাই খাব টকা নহয় পিয়াহত মৰিব। আমিও যদি ধনী মানুহ হলো হয় অলপ দিন বেছি জীয়াই থাকিলো হয় মই এটা কৈছো নাই আগতে ভয়ংকৰ পৰি আছে বুলি তহঁতে নুশুনা আমাৰ গাঁৱত পৰা কৰোণা লক্ষণ পাইছি কাৰ গাত? কমলা ফুৰিছে বাবু হাৰা নদীত গা ধুৱে বিভিন্ন নম্বৰ জ্বৰ তাৰ কৰোণাৰ লক্ষণ হ'ব চাগে ও তাৰ গাতো কৰোণা নদীৰ পানী বা আহা নাইতো কি ঠিক হ'বও পাৰে। ঐ আমি এই বিষয়ত সজাগ হ'ব লাগব এই তাৰ কেনে ধৰণৰ লক্ষণ আমি চাই আহো নেকি এবাৰ যাবি না এই ভুলটো এনেকৈয়ে কৰোণা ভাইৰাছৰ ৰোষত পৰে পৃথিৱী। খাদ্যৰ অভাৱতকৈ পানীৰ পিয়াহে মানুহক অস্থিৰ কৰি পেলাইছে। এতিয়া এটোপাল খোৱা পানীৰ বাবে মানুহৰ মাজত চলিছে টনা আজৰা। প্ৰতিদিনে পানীৰ পিয়াহত লাখ লাখ মানুহৰ মৃত্যু ঘটিব ধৰে। এইফালে মিনাৰেল ৱাটাৰৰ ভঁৰাল চাহিদা বৃদ্ধিৰ বাবে শেষ হৈ আহে। এনেকৈয়ে প্ৰায় 7 দিন পিছত মই আৰু নোৱাৰো মোক পানী দি
ভগৱান পিয়া বলাকে ক'ৰবাত পানী খাব পাৰিলি মই নৰৈ মোক যিকোনো পানী দি মই খাই মৰি যাম চব মানুহ মৰিহে গ'ল মই কৈছো নাই যিকোনো বস্তু বুলি সাঁচি খাব লাগে এতিয়া পকেটত পইচা আছে পানী খাব পাৰে নে হা চবতে পানী শেষ হৈ গ'ল কি কৰিবি এতিয়া হে ভগৱান হে দয়া কৰা ঐ ঐ ক'ত যা এই চা পানী বটালে তো এই মনত আছে একদিন যিহেতু আমি ইয়াতে এৰি থৈ গৈছিলো এতিয়া কামত দিব দিয়ে মোক দি মোক দিয়ে মোক দিয়ে তো মোক দি কি কাৰাগাৰী কৰি আছা চবে লগ লাগি সময়তে হে ভগৱান ধন্য তোমাক মৃত্যুৰ আগমুহূৰ্তত যে গলটো অকমান থিয়ব দিলা